চুৰ 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 অ চুৰ 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 চুৰ। হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকে নিশ্চয় ভালেই আছে। পুনৰবাৰ মই বিন্দাছ পূজাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহুৰ উৰুকা, তো আমি সৰুকৈ এটা খানা আয়োজন কৰিছোঁ। আজি উৰুকা নিশাটো কেনেদৰে পাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মোৰ আশা থাকিল। আৰু সকলো অসমবাসী ৰাইজলৈকে ভোগালী বিহুৰ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা আছে। নামকেইটা কৈ দে। नमस्कार, মোৰ নাম শ্ৰী ডেনিছ দুৱাৰা। নমস্কাৰ, মোৰ নাম শ্ৰী উমেশ দুৱাৰা। নমস্কাৰ, মোৰ নাম হৰি নমস্কাৰ শ্ৰী ভগৱান জমুৱা। নমস্কাৰ, মোৰ নাম মোৰ ডাঙৰ মামা ল'ৰা ডেনিছ কি আছিলে দুৱাৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ডেনিছ দুৱাৰা। অঁ, খানাটো খাবি নাই কৈ দে। খাম কিহে কিহে খাবি? গাহৰি মাংস, ব্ৰইলাৰ মাংস। হয় নেকি? ঠিকে আছে দে। আৰু মেজি ভেলাঘৰ বনালি নাই? বনালোঁ, বহুত ডাঙৰকৈ বনালোঁ। হয় নেকি? অঁ, এজনী হৈছে মোৰ সৰু মামাৰ ছোৱালী। কৈ দে খানাটো খাবি নাই? খাম কিহে কিহে খাবি? ব্ৰইলাৰ মাংস আৰু গাহৰি মাংস। গাহৰি মাংস। লিপষ্টিকটো বৰ বেয়া বেয়া দিছোঁ হে সেইচা বা বেলেগ আৰু দেই। এজনী হৈছে মোৰ বান্ধৱী সুস্মিতা। আমি আজি এতিয়া চবেই লগতে খানা খাম, বজাৰ কৰিব যাওঁ। এতিয়া কি কি ভিডিঅ'ত দেখাব পৰা আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া আমি এতিয়া খানা খোৱা প্লেচ পাই গ'লোহি। খানা খাবলৈ লাইট এটা লগাই ল'লোঁ। বৌজনীয়ে আমাক লাইট এটা লগাই দিলে। তাৰপৰা বজাৰ কৰিবলৈ আহিছোঁ তিনিআলিলৈ। কি কি পাওঁ বজাৰ কৰি লওঁ অলপ, চাই যাওক। পূৰা ঠাণ্ডা বন্ধুসকল, চাওক চাওক আমি জুইটো মজাছে ধৰি ল'লোঁ। এতিয়া অলপ জুই ফুৰাই আৰম্ভ কৰিম আৰু আমাৰ খানাটো, চাই যাওক। ঐ কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। ও কোমলকৈ বাঁহৰে লেকেচি ও গানত তোলে পৰা ছোৱালী। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। এয়া চাওক চাওক বন্ধুসকল, আমাৰ অৱশেষত ভাত খাব পৰা হৈ গ'ল। নাচি মেলি খুব ভাগৰ লাগি গ'ল। অৱশেষত ভাত খাবলৈ লৈছোঁ এতিয়া। আৰু কলপাতত ভাত খোৱা সোৱাদেই বেলেগ, আপোনালোকেতো জানেই। আমি বননিতে বহি এতিয়া ভাত খাব লৈছোঁ। ভাতটো খাই লওঁ ৰ'ব। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। ঘূৰি ফুৰিছোঁ, চুৰ কৰিব যাম আমি, চুৰ কৰিব যাম আৰু আমি ৰখি আছোঁ। আলু চুৰ কৰিবলৈ চাওক চাওক বন্ধুসকল, এয়া হৈছে আমাৰ পৰম্পৰা। হাঁহ কুকুৰাটো চুৰ কৰিব নোৱাৰিয়ে আজিকালি, তো নাৰিকল এটাকে নিবলৈ আহিলোঁ, চাই যাওকচোন। চুৰ 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 অ চুৰ 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 চুৰ। চাওক চাওক বন্ধুসকল, অৱশেষত আমাৰ নাৰিকল চুৰৰ অভিযান সফল হ'লগৈ। এই ৰাতি 1টা বজাত নাৰিকল চুৰ কৰি খোৱা মজাটো বেলেগ, মজাটো একদম বেলেগ।
ময়ো খাই আছোঁ দেই বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে উৰুকা নিশাটো অকণমান ধেমালি কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব ভুল নুবুজিব এনে অকণমান জাষ্ট ওচৰতে ধেমালি কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ আৰু মোৰ ফালৰ পৰা সকলোলৈকে আকৌ এবাৰ শেষত ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল